হাসবুনাল্লাহু ওয়া নি'মাল ওয়াকিল। উক্ত আয়াত অথবা দোৱাৰ ফজিলত সম্পৰ্কে কিছু আলোচনা। হাসবুনাল্লাহু দোৱাটি হ'ল মহান আল্লাহ তাআলা আল্লাহৰ বান্দাসকল যাতে বিপদ আপদৰ পৰা ৰক্ষা পায় তাৰ কাৰণে এই দোৱাটি পবিত্ৰ কোৰআনৰ সূৰা আল ইমৰানৰ 17 নম্বৰ আয়াতত হাসবুনাল্লাহু ওয়া নি'মাল ওয়াকিল এই দোৱাটি উপলব্ধ কৰিছে। হাসবুনাল্লাহু ওয়া নি'মাল ওয়াকিল ইয়াৰ অৰ্থ হ'ল আল্লাহেই আমাৰ বাবে যথেষ্ট, আল্লাহেই উত্তম সাহায্যকাৰী আৰু কাৰ্য সম্পাদনকাৰীও তেওঁৱেই। হাসবুনাল্লাহু বিস্ময়কৰ ফজিলত ও আমল। হাসবুনাল্লাহু ওয়া নি'মাল ওয়াকিল এই আয়াতটি পবিত্ৰ সহিহ হাদিছৰ দ্বাৰা প্ৰমাণিত। হযৰত ইব্ৰাহিম আলাইহি ওয়াছালামক যেতিয়া জুইত নিক্ষেপ কৰা হৈছিল তেতিয়া ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াছালামে উক্ত দোৱাটি পাঠ কৰিছিল। ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াছালামৰ অন্য এটি বিশেষ দোৱা আছিলে নিমাল মাওলা ওয়া নিমান নাছিব। বাক্যটি আল্লাহৰ প্ৰশংসাসূচক কোৰআনৰ আয়াত। যিকোনো দোৱাৰ সৈতে যুক্ত কৰি পাঠ কৰিব পাৰে। যিকোনো দুখ কষ্ট বিপদ দুচিন্তা থাকিলে নিমাল মাওলা ওয়া নিমান নাছিব এই দোৱাটি পাঠ কৰিব পাৰে। এই দোৱাটি ফজিলতপূৰ্ণ দোৱা। হাসবুনাল্লাহু ওয়া নি'মাল ওয়াকিল এই আমলটি নামাজৰ আগত নাইবা পিছত কৰিব। হাসবুনাল্লাহু ওয়া নি'মাল ওয়াকিল এই আমলটি কৰাৰ আৰম্ভণিত আৰু শেষত দৰুদ শৰীফ 11 বাৰকৈ পাঠ কৰিব। নামাজত যিটো দৰুদ শৰীফ পঢ়া হয় দৰুদে ইব্ৰাহিম এই দৰুদটো পাঠ কৰিব। বিপদ আপদৰ পৰা মুক্তি পাবৰ বাবে 341 বাৰ পাঠ কৰিব। বিশেষ কোনো ইচ্ছা পূৰণৰ বাবে 111 বাৰ আৰু বিভিন্ন চিন্তা আদিৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ 140 বাৰ এই দোৱাটি পাঠ কৰিব। ৰিজিক বৃদ্ধি অভাৱ অনাটন দূৰ কৰা আৰু ধন আদায়ৰ বাবে 308 বাৰ এই আমলটি কৰিব। আল্লাহ তাআলাই আমাক বিভিন্ন ধৰণৰ বিপদ আপদ পৰীক্ষা কৰি চায়। এই বিপদ আপদৰ পৰা বাচিবৰ কাৰণে তাৱাক্কুল কৰি আল্লাহৰ ওচৰত সাহায্য বিচাৰিব লাগিব। হাসবুনাল্লাহু ওয়া নি'মাল ওয়াকিল এই আমলটিৰ জৰিয়তে আমি বিপদ আপদৰ পৰা বাচি থাকিব পাৰোঁ। সকলো মুছলমান ভাই ভনী যাতে এই আমলটি কৰে। দ্বিতীয়তে নিজৰ ঘৰখন বৰকতময় কৰি ৰাখিবৰ কাৰণে কি কৰিব? নিজৰ ঘৰখন বৰকতময় কৰি ৰাখিবৰ কাৰণে এইকেইটা ভুল নকৰিব যিবিলাক ভুল আমি আমাৰ জীৱনত কৰি গৈ আছোঁ। যেনে খানা খোৱাৰ আগত বিছমিল্লাহ নকোৱা, হাত নোধোৱাকৈ খানা খোৱা, ঘৰত কোৰআন তেলাৱাত নকৰা, নামাজৰ প্ৰতি অৱহেলা কৰা। মনত ৰাখিব যি ঘৰত আল্লাহক স্মৰণ কৰা কমি যায় সেই ঘৰৰ শান্তিও লাহে লাহে কমি আহে। সেয়ে সময় থাকোঁতে আল্লাহৰ ইবাদত কৰা, মানুহক ভাল কথা কোৱা, মনত ভাল চিন্তা কৰা, সকলোকে ইবাদত কৰিবলৈ যেন আল্লাহে তৌফিক দান কৰে। আমিন।